হেল্ল' বন্ধুসকল, মোৰ এই ভিডিঅ'টো নতুন হয়, মোৰ চেনেলটো নতুন হয়, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। আজি ক'বলৈ গৈ আছোঁ কেইটামান অসমীয়া মিমছৰ বিষয়ে, যিকেইটা ফেচবুকত খুব চৰ্চা হৈ আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। খুব লেতেৰা পানী যেনেকৈ ফিল্টাৰটো পৰিষ্কাৰ কৰিব নোৱাৰি, তেনেকৈ কিছুমান বেয়া মানুহক যিমান মৰম কৰিও ভাল কৰিব নোৱাৰি। তেনেকুৱা মানুহক ত্যাগ কৰাই উচিত, নহ'লে নিজৰে ক্ষতি। কৰোণা শেষ হোৱাৰ পাছত এনেকুৱা ধৰণৰ ঘূৰিম, এবছৰলৈ নিজে গম নাপাম যে ক'ত আছোঁ। মা দেউতা, আপোনালোকে মোক মাফ কৰি দিব, মই ভাল পথত যাব নোৱাৰিলোঁ। লকডাউনৰ পৰা এটা বস্তুৱেই শিকিব পাৰিলোঁ, জীয়াই থাকিবলৈ দাইল ভাতেই যথেষ্ট। বাকী পঢ়া-শুনা এই চব বিলাসিতাহে মাত্ৰ। ছিংগুল থাকক, অলপ হাতত বিষ হ'ব, কিন্তু বুকুত নহয়। LIC এজেণ্ট, আপুনি এখেতৰ লগত মাত্ৰ 10 মিনিট সময় বহক, তেওঁ আপুনি বিশ্বাস কৰাই দিব আপুনি জীয়াই থকাতকৈ মৰি গ'লে বহুত বেছি লাভ হৈ যাব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো যদি ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব দিব, আৰু মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিলে মই নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। ধন্যবাদ।